আমি ব্লেজ হিরোইন গাইস আমি হিরো হিরোইন বেস হিরোইন হাই গাইস মই এই মুহূৰ্তত আহিছো মোৰ ফাৰ্ম হাউচলৈ আৰু গাইস আমাৰ এই চেনিমুৰ গাঁওখন সঁচাকৈয়ে খুব সুন্দৰ গাঁও তিনিখুনীয়া জেগাতেই আমাৰ পাহাৰে আৱৰি ৰাখিছে আৰু খুব সুন্দৰ আৰু শান্তিময় জেগা আমি ইয়াত আহিলে সঁচাকৈয়ে নিজে নিজে ইমান ফূৰ্তি আহে আৰু ইমান ফূৰ্তি কৰোঁ আমি আৰু আজি আপোনালোকক দেখুৱাম মোৰ অন্তৰংগ বান্ধৱী দুজনীক আৰু তেওঁলোকৰ কাৰণেই মই ইয়াত আহোঁ আৰু দুয়োজনীয়ে এক্টিং কৰাত খুব ইচ্ছা আছে আৰু মোক খুব ভাল পায় আৰু সেইকাৰণে মই আহিলে সিহঁতে বহুত ফূৰ্তি কৰে আৰু বহুত মৰম লগা আৰু মৰমৰ আৰু মোৰ এই বান্ধৱী দুজনীৰ নাম হৈছে চম্পা আৰু চামেলি चंपा चमेली चल 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 तू गुया चल तू गुया रे आंबा बगीचा झुलुआ झुलब रे झुलुआ झुलब रे चल तू गुया रे आंबा बगीचा झुलुआ झुलब रे झुलुआ झुलब Hi guys, বহুত মস্তি কৰিলো পুৰা পথাৰত এয়া আমাৰ পথাৰ হয় আমাৰ ধাননি পথাৰ হয় আমি পুৰা খেলিলো আৰু মস্তি লাগিলে খেলি সঁচাকৈ লৰালিকাললৈ মনত পৰিলে আৰু এই সকল মোৰ হিৰো হিৰোইন কেইটাই বহুত ধুনীয়া ধুনীয়াকৈ সিহঁতৰ লগত মই খেলিলোঁ ভাল লাগিলে এইফালে পৰিয়ে আছে বঢ়িয়া গাইজ সঁচাকৈয়ে খুব ভাল লাগিলে গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ লগত খেলি একদম নষ্টালজিক হৈ পৰিলোঁ না পাপা কেনেকৈ যাম তুমি জাম মাৰিছাচোন হাই গাইজ আমাৰ হিৰো আহি গ'ল হাই বেটি ক'ৰবাত হেৰাই থাকিলে আহি যা বেটি গাইজ এতিয়া মই ধুনীয়াকৈ চাফা কৰিম আৰু মোক ৰক ষ্টাৰ আমাৰ ব্লেজ হিৰো আৰু ব্লেজ হিৰোইনে মোক এতিয়া কাপোৰ ধুনীয়াকৈ ধুই মেলি পৰিষ্কাৰ কৰি দিব আহা পানী লগাই দিয়া থৈ গ'ল ইমান বগা কাপোৰ কি হ'ব এতিয়া ভাল হ'বগৈ নে নাই আয়ো এতিয়া মই কেনেকৈ ধুইছোঁ মই ইমান বগা কাপোৰ মই কি কৰোঁ ইমান বগা কাপোৰ ৰক ষ্টাৰ প্লিজ কাম পানী এইটো লগাই দিয়া তুমি এয়া আমাৰ হিৰোইন ব্লেজ হিৰোইনে কাপোৰ ধুই দিছে এতিয়া মোৰ হিৰোইন সিহঁতকে কৰিম আৰু এনেকৈ কি কৰিলে ভাল হ'ব নাযায় কি কৰিম পানীও একেই আচ্ছা দিয়া কাটি দিয়া মাইনা